নমস্কাৰ বন্ধুসকল আগৰ ভিডিঅ'টোক ইমান মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আগৰ সাঁথৰৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেনেহ'লে মই ওপৰৰ আই বটনত দি দিছোঁ গোটেই ভিডিঅ'টো আপোনালোকে চাওক আজি পুনৰ আপোনালোকৰ মাজলৈ কেইটামান নতুন অসমীয়া সাঁথৰ লৈ আহিছোঁ তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম সাঁথৰটো হৈছে যে এনেকুৱা কি আছে যিটো 12 মাহৰ বাবে কামত আহে আৰু 12 মাহ শেষ হ'লেই পেলাই দিয়ে ইয়াৰ উত্তৰটো হৈছে কেলেণ্ডাৰ ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে ৰঙাকৈ বামুন্তি খোজকাঢ়ে খৰ পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ ৰঙাকৈ বামুন্তি খোজকাঢ়ে খৰ পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ হয় ইয়াৰ উত্তৰটো হৈছে আমৰলি পৰুৱা ভাবিছিলেনে বাৰু উত্তৰটো ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে চুইচা চুইচা চুই দিলে পইচা চুইচা চুইচা চুই দিলে পইচা ইয়াৰ উত্তৰটো ভাবকচোন আৰু কমেণ্ট কৰকচোন বাৰু কি হ'ব হয় ইয়াৰ উত্তৰটো হৈছে কেৰেলুৱা আজিৰ 4 নম্বৰ সাঁথৰটো হৈছে যে ৰজাৰ আলিবাট মেলিবহে পাৰি কিন্তু জপাব হ'লে নোৱাৰি ৰজাৰ আলিবাট মেলিবহে পাৰি কিন্তু জপাব হ'লে নোৱাৰি ইয়াৰ উত্তৰটো হৈছে চোতাল 5 নম্বৰ সাঁথৰটো হৈছে যে এনেকুৱা কি কাণ আছে য'ত অলংকাৰ পিন্ধিব নোৱাৰি এনেকুৱা কি কাণ আছে য'ত অলংকাৰ পিন্ধিব নোৱাৰি ইয়াৰ উত্তৰটো হৈছে দোকান কি বস্তু টানিলে চুটি হয় আৰু নাটানিলে দীঘল হয় কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ইয়াৰ উত্তৰটো হৈছে বিৰি এনেকুৱা কি আছে যিটো শব্দ শুনিলেই ভাঙি যায় এনেকুৱা কি আছে যিটো শব্দ শুনিলেই ভাঙি যায় ইয়াৰ উত্তৰটো হৈছে টোপনি ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে এনেকুৱা কি কাম আছে যি মানুহে মৃত্যুৰ পিছতো কৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে অংগদান ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে এখনেই বিল তাত বহুত মাছ চৰে টুলুঙা নাওখনি ঘনাইবোৰ মাৰে ইয়াৰ উত্তৰটো হৈছে হেতাখন ইয়াৰ পাছৰ সাঁথৰটো হৈছে যে 3টা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে ইয়াৰ উত্তৰটো আপোনালোকে ভাবিছিলনে বাৰু ইয়াৰ উত্তৰটো হৈছে কিতাপ আজিৰ 11 নম্বৰ সাঁথৰটো হৈছে যে পেট ডাঙৰ মুখ সৰু গিলি খাই মানুহ গৰু পেট ডাঙৰ মুখ সৰু গিলি খাই মানুহ গৰু ইয়াৰ উত্তৰটো হৈছে ঘৰ আজিৰ শেষৰটো সাঁথৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ আপোনালোকে যদি জানে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব বাঘ নহয় মানুহ খায় চৰাই নহয় উৰি যায় যে বাঘ নহয় মানুহ খায় চৰাই নহয় কিন্তু উৰি যায় ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাওক যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আমি এনেধৰণৰ সাঁথৰসমূহ আপলোড কৰি থাকোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ